নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এতিয়া বৰ্তমান ৰাতি হৈ আছে। আজি আমাৰ ঘৰত এটা স্পেচিয়েল সৰু পাৰ্টি বুলিয়ে ক'ব লাগিব আৰু একচুৱেলি মাহঁতে দিহানাম হোৱা তাৰ ভোজ খাব। আহক ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ অলপ চলপ। বলক এগৰাকী গাঁৱৰে এগৰাকী বৰমা হয়, যিয়ে সকলোকে ভাওনা কৰি দেখুৱাই আছে। আৰু এইফালে এয়া বৰমা, খুৰী সকলোৱে ধৰি শাক পাচলি কাটি আছে ভোজৰ বাবে। এয়া মায়ে সকলোকে সেৱা কৰি পায়স খাবলৈ দিছে, যিহেতু ভাত খোৱা অলপ দেৰি হ'ব ন। ইয়াৰ পিছতে সকলোৱে